মইনো কেনেকৈ জানিম হয় সি আহে নাহে নহয় তই আকৌ তাৰ খাছ পাৰ্টনাৰ নহয় তই কি নহয় নেকি পাৰ্টনাৰ নহয় মানে সুধিছোঁ আকৌ তোক বেয়াই পালি চাগে আমি ছোৱালী নেকি অকণমান কথাতে বেয়া পাব ছোৱালীখিনি আকৌ কিবা এটা হ'লে কান্দিয়ে দিয়ে নহয় নে বাৰু এনেই নকয় নহয় ছোৱালী মহিমা অপাৰ বুলি অ' ছাৰ আহিলে ক'ত ছাৰ আহিলে এই আমাৰ ছাৰ কথা কৈছোঁ অ' ছাৰ মনে মনে আছে যে আজি পাইছোঁহিহে গোটেই দিনটো হুলস্থুল খবৰ আছেই এই লিজা নাহা যে এই কাৰোবাৰ লগত লাইন মাৰি আহিছে চাগে তেনেকুৱা কথা নকবি আকৌ মই থাকোঁতে আমাৰ এইজন ছাৰ আজি খঙে উঠি আছে কয় সেইজনী আহিলে শুনিছা লিজা তোমাৰ আজি দেৰি হোৱাৰ কাৰণে আমাৰ এটা চিন্তা হৈছিলে নহয় আজি কাৰ চিন্তা হৈছিলে এই মৰাত উল্টা পুল্টা বকিন থাকিবি আকৌ এই নহয় মানে এনেই কৈছোঁ আকৌ অঁ ঐ আজি প্ৰথম ক্লাছ কি আছে আজি অংক আছে প্ৰথম ক্লাছ অংক আছে যদি তহঁতি আগলৈ আহ মই পিছলৈ যাওঁ কি ভয় কৰিছ নেকি অংক চাবলৈ অঁ মই ভয় কৰিছোঁ তই আগলৈ আহ আজি অঁ আজি লাল বহিব আগ বেঞ্চত এই মই বহিব নাই দেই তহঁতে বহ মিছা মিস্তি উস্তাদিডাল মাৰি থাকিবি নেই চাগে গুড মৰ্ণিং ছাৰ বহ থেংক ইউ ছাৰ চবেই মনে মনে থাকিবি দেই মই এতিয়া ৰেষ্ট কৰিম হ'ব ছাৰ ৰোল নম্বৰ 1 য়েছ ছাৰ ৰোল নম্বৰ 2 প্ৰেজেণ্ট ছাৰ ৰোল নম্বৰ 3 য়েছ ছাৰ ৰোল নম্বৰ 4 প্ৰেজেণ্ট ছাৰ কি মনোযোগ দি আছিল তই এই নহয় ছাৰ মাতটো ওলাইছিল চবেই কিতাপ আনিছনে আনিছোঁ ছাৰ ঐ ৰমেন আনিছনে পাহৰি থাকিলোঁ নহয় মই কোনে ফুচফুচাই আছ লাল আনিছনে কিতাপ আনিছোঁ ছাৰ ৰমেন আনিছনে ছাৰ আনিছোঁ নাই যি কৈছ এটা ক আনিছনে না আনা ছাৰ মানে মই কালি ৰাতি পঢ়ি থাকোঁতে ভৰাবলৈ পাহৰিলোঁ ভাত খাই আহিলি ৰাতিপুৱা এই ছাৰ ভাত মইতো সদায় খাই আহোঁ তই এইফালে আহ অঁ ছাৰ তই কিতাপ নানিলি যদি বাহিৰলৈ যা চাওঁ হাতখন পাত আৰু এচাত মাৰ খাই পিনি তই বাহিৰলৈ যা এই ছাৰ নামাৰিবচোন আজিলৈ ক্ষমা কৰি দিয়ক আজি থাকি আহিলে আৰু তহঁতক চল দি বেয়া হৈছে নাই আজি তই বাহিৰলৈ যা ঠিক আছে ছাৰ আজি আমি কি পঢ়াৰ কথা আছিল ছাৰ আজি আপুনি নেওতা মুখস্থ লোৱাৰ কথা আছিল হয় নেকি অঁ ছাৰ এহেঁতি দুটাতো চোকা মইহে মৰিব লাগিব আজি বাবলু আচোন তই নেওতা মাতিবিহি অঁ ছাৰ তই 5 ঘৰখন গাচোন পুৰণ নেওতাও ঠিক আছে ছাৰ 5 এগুণ 5 5 দুগুণ 10 5 তিনি গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 5 7 গুণ 35 5 8 গুণ 40 5 9 গুণ 45 5 10 গুণ 50 তই ঠিক কৰিছ যা তই বহি থাকি এই বগা ল'ৰাটো আচোন তই গাচোন 7 ঘৰটো অঁ ছাৰ 7 এগুণ 7 7 দুগুণ 14 7 তিনি গুণ 21 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42 7 8 গুণ 49 আৰু এইটো নোৱাৰিম ছাৰ মই বাবলুৱে দেখিছ নাই গোটেইখিনি পাৰিলে তই আকৌ নোৱাৰিলি তই যা ৰমেনৰ লগত লাইন পাতিবিহি এই ছাৰ মই দুটামানহে নোৱাৰিলোঁ হাতখন পাত আৰু বাহিৰলৈ যা সেইবুলি লিজা তুমি 9 ঘৰটো গোৱা অঁ ছাৰ 9 গুণ 9 9 দুগুণ 18 9 তিনি গুণ 27 9 4 গুণ 36 9 5 গুণ 45 9 6 গুণ 54 9 7 গুণ 63 9 8 গুণ 72 9 9 গুণ 81 9 10 গুণ 90 ভাল হৈছে দেই হ'ব তুমি এতিয়া যোৱা অকলে অকলে ৰখি থাকিবলৈ লাজ লাগিছে নহয় ঐ ৰমেন তোৰ কি হ'ল আকৌ তই ওলাই আহিলি যে ছাৰে নেওতা মুখস্থ লৈছিলে নেওতা মুখস্থ দিব নোৱাৰিলোঁ আকৌ ভালেই হ'ল দেই মই আগতে গুচি আহিলোঁ মাৰ চাহ খালি নে এচাত খালোঁ হাতখন তো ফৰফৰাই গৈছে ময়ো চোন এচাত খালোঁ মোৰ একোৱেই নহ'ল চবৰে একেই নহয় না মোৰ আকৌ ইয়াত অকলে অকলে ৰখি থাকি আমনি লাগিছে নহয় আৰু লাজো লাগিছে আৰে মই জানো না মোৰ পাৰ্টনাৰটো বাহিৰত থাকিলে ময়ো আহিব লাগিব না সেইবুলি আৰু তই মাৰ খাই পিনি গুচি আহিলি নেকি হ'ব উস্তাদি মাৰিব নালাগে তই ছাৰ আহিছে ঐ তহঁতি হুলস্থুল কৰি আছ যে নাই কোৱা হুলস্থুল ছাৰ আমি ৰখি আছোঁ
ফাঁকি দিবলৈ নাপাহৰিলি আৰু তহঁতি দুটাই কাইলৈ পুৰণ নেওতাখন ভালদৰে মুখস্থ কৰি আহিবি যদি নোৱাৰ নহয় তহঁতি অফিচৰ মুখাগত তহঁতি আঁঠুকাই থাকিব লাগিব অঁ হ'ব ছাৰ আৰু যা তহঁতি এতিয়া বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা আপোনালোকে কমেণ্টত জনাব আৰু এনেকুৱা যাতে আপোনালোকে স্কুলত নকৰে আৰু আপোনালোকে আমাৰ চেনেললৈ আহিছে যদি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই আগৈ আছে আমিতো সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি হেঁপাহতে উৰি আছো কলম তুমুৰ পাখি পলম হ'ব বাটত আৰু হ'ব চাগে ৰাতি